হৈছিলে তাৰ প্ৰতিমা বিসৰ্জন ইতিমধ্যে হৈ গ'ল আৰু কিছু সংখ্যক আহি আছে এতিয়ালৈকে আৰু এই ক্ষেত্ৰত আমি আৰক্ষীৰ তৰফৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ বাবে আমি তেওঁলোকৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে বিভিন্ন ধৰণৰ আমি ইয়াত দেখিছে আৰক্ষী মোতায়েন কৰিছোঁ। ৰাস্তা ঘাটবিলাকত আমি আৰক্ষীৰ লোক দিছোঁ যাতে কোনো ভক্তই যাতে কষ্ট পাব নালাগে, ক'তো যাতে গণ্ডগোল নহয় আৰু সকলোৱে আহি পেলাই ইয়াত প্ৰতিমা যাতে খুব সুশৃংখলিতভাৱে তাত বিসৰ্জন দিব পাৰে। দেখিছে ইতিমধ্যে আমাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ প্লাছ SDRFৰ টীম আছে আৰু গোটেই ইয়াত এই গোটেই অনুষ্ঠানটোত আমাৰ অকল আৰক্ষী বুলি নহয়, ইয়াৰ যিসকল পূজা কমিটিৰ লোক আছে, আমাৰ স্থানীয় ৰাইজ সকলোৱে সহায় কৰিছে আৰু সকলোৱে সহায় কৰাৰ বাবে আমাৰ এই গোটেই অনুষ্ঠানটো মানে শৃংখলিতভাৱে চলি আছে। এতিয়া শালবাৰী মহকুমাত টোটেল 48খন পূজা ইয়াতে হৈছে। আমাৰ চিমলাগুৰি, জালা, তেনেকৈ গোবৰ্ধনা, বাঁশবাৰী, চালবাৰী এই গোটেইখিনি এৰিয়া মিলি পেলাই 48টা পূজা ইয়াত অনুষ্ঠিত হৈছে। অতি ৰাইজৰ সহায় সহযোগত মানে অতি শান্তিপূৰ্ণভাৱে এতিয়ালৈকে পাৰ হৈছে। আমাৰ ৰূপহীত 70তম আঞ্চলিক শ্ৰী শ্ৰী মা দুৰ্গা পূজাৰ 5 দিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাইজৰ বহুত উদযাপনা দেখিবলৈ পালোঁ। লগতে সকলো আমাৰ এই অঞ্চলৰ ৰাইজে সহযোগ কৰাৰ দেখিবলৈ পালোঁ। আমি দেখিছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে মানে ভক্তসকল আশা পৰিলক্ষিত হৈছে। হয়, আমাৰ ইয়াতে ৰূপহীত বিভিন্ন জাতি জনগোষ্ঠী সকলোৱে মিলা প্ৰীতিৰে আমি এই ৰূপহীত শ্ৰী শ্ৰী মা দুৰ্গা পূজাখন উদযাপন কৰি প্ৰতি বছৰে উদযাপন কৰি আহিছোঁ। এইবেলিও আমি প্ৰতিটো জাতি জনগোষ্ঠী মিলি উদযাপন কৰিছোঁ। এতিয়া বিশেষকৈ আমাৰ বড়ো, এছামিজ আৰু বেংগলী এই তিনিটা মানে জনগোষ্ঠীৰে মানে লোক আছে। বিশেষকৈ এটা তেখেত বড়ো, বেংগলী, এছামিজ এই উৎসৱৰ মাজেৰে আমি এটা ভাতৃত্ববোধ সমন্বয়ৰ সৃষ্টি হৈছে সকলোৰ লগত। এই উৎসৱে আমাৰ ভাতৃত্ববোধ কৰি